নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ খবৰ দিওঁ বুলি ভিডিঅ'টো বনাইছোঁ। খবৰটো হ'ল D.EL.EDৰ এডমিশ্যনৰ লগত ৰিলেটেড। যিসকলে D.EL.ED কোৰ্চত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে হয়তো জানেই যে D.EL.EDৰ এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ৰাউণ্ড 1ৰ এডমিশ্যনো ইতিমধ্যে শেষ হৈছে। তাৰ পাছত আজি 20 তাৰিখে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে এলটমেণ্ট লিষ্টখন পাব্লিছ কৰিছে। যিসকলৰ প্ৰথম লিষ্টত চিলেক্ট নহ'ল তেওঁলোকে এইখন লিষ্টৰ কাৰণে বহু অপেক্ষা কৰি আছিলে আৰু এই লিষ্টখনো আজিৰ পৰা প্ৰায় এসপ্তাহমান আগতেই মৰাৰ ডেট আছিলে, কিন্তু কিছু কাৰণত ডেটটো পষ্টপন কৰি আজি লিষ্টখন পাব্লিছ কৰিছে। গতিকে আপোনালোকে এতিয়াই গৈ SCRT অফিচিয়েল ৱেবছাইটত চাওক যে আপোনালোকে ছেকেণ্ড ৰাউণ্ডত চিলেক্ট হৈছে নে নাই হোৱা। তাত আপোনালোকে ফোন নাম্বাৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ দি পেলাই লগ ইন কৰিব আৰু তাত আপোনালোকৰ আহি যাব যে আপোনালোকে ছেকেণ্ড লিষ্টত ডিষ্ট্ৰিক্ট ৱাইজ কোনখন ইনষ্টিটিউটত এডমিশ্যন ল'বৰ কাৰণে চিলেক্ট হৈছে। আৰু এই লিষ্টখন মৰাৰ প্ৰচেছটো হ'ল যে কি ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যনৰ পাছত যিমানকেইটা ছিট খালী থাকিলে, মানে ধৰি লওক এখন ইনষ্টিটিউটত যদি D.EL.ED কোৰ্চৰ কাৰণে 100টা ছিট আছে, তাৰ যদি প্ৰথম ৰাউণ্ডত 70টা ছিট ফুল হৈ গ'ল, 30টা বাকী থাকিলে নহয়, সেই 30টাৰ কাৰণে ছেকেণ্ডখন এলটমেণ্ট লিষ্ট পাব্লিছ কৰিছে। আৰু এইখন এডমিশ্যনৰ পাছত যদি সেই 30টা ছিটৰ ধৰি লওক 25জনে এডমিশ্যন ল'লে আৰু 5টা ছিট খালী থাকিব, যে সেই 5টাৰ কাৰণে আৰু এখন থাৰ্ড ৰাউণ্ড হ'ব আৰু থাৰ্ড এখন এলটমেণ্ট লিষ্ট পাব্লিছ হ'ব। গতিকে যদি কাৰোবাৰ ছেকেণ্ড লিষ্টতো নামটো নাহিলে তেওঁলোকেও মনত দুখ নকৰিব আৰু থাৰ্ড ৰাউণ্ড আছে, আপোনালোকে থাৰ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰিব। গতিকে আপোনালোকে এতিয়াই গৈ চাওক গৈ SCRT অফিচিয়েল ৱেবছাইটত যে আপোনালোকে ছেকেণ্ড ৰাউণ্ডৰ এডমিশ্যনৰ বাবে চিলেক্ট হৈছে নে হোৱা নাই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ ৰিলেটেড আৰু এডমিশ্যনৰ ৰিলেটেড আৰু ভিডিঅ' আহি থাকিব। আজিলৈ আহিছোঁ, বাই।